দুগনীয়া গাঁও বৰতলত পবিত্ৰ বুলি পৰিচিত অসমক চেনেলৰ এজন সৰু সুৰা মাখি দিবা আৰু কিছুদিনৰ পাছত গৈ আছো দ্বিতীয় খণ্ড দেখা পাইলে এয়া দুগনীয়া সঁচাকৈ গণপুখুৰী অঞ্চলৰ কমিটি বক্সলৈ আৰু ৰাইজলৈ মই নথৈ সেৱাই মই নমস্কাৰ জ্ঞাপন কৰি মোক কৌতুক অভিনেতা মই আৰম্ভ কৰিছোঁ। জয় আই অসম। কোনো যাতে ভুল বান্ধি নুবুজিব আৰু কোনো যাতে বেয়া পালে আগত ক'ব, কাইলৈ মুখৰ আগত ক'ব, বেয়া পালে বেলেগৰ আগত নক'ব, মোৰ নিজৰ আগত ক'ব। ধন্যবাদ। প্ৰথমে গাই দিছোঁ মই বিহু। 15 মিনিটে সময় দিছে মোক, যথেষ্টখিনি সময় হ'ল। বিহুতি আদৰ দুবছৰ বিহু গোৱা নাই, এইবাৰ আজি বিহু গাই থৈ যাওঁ। মৰমৰ বিহুতি কপ ফুল মাতাল ভাগিছে ঐ বিহুৰে মৰমৰ লীলা গছে কুহি পাত মেলিলে ঐ গাভৰু ছোৱালী প্ৰেমত ফচিলে ঐ গৰু ছাল লগালে গৰু ছালে লগালে মা তুমি নাচনী ধুনীয়া যে আছিলা ঐ দুবছৰ বিহু গাবলৈ নেপাই শুকাই নাই মৰিলা ঐ জান মোৰ জান তোমাৰ গৈছে চেপালে মই শুকাই নাই যাম গৰু গা নুধুৱালো কেৰেলা দাম বাঢ়িলে জাতিলাও দাম বাঢ়িলে গাহৰিয়ে লগালে দাম গাখীৰ কোনেও নোখোৱা হ'ল হিমন্ত কথাবোৰ মনা হ'ল হেলেতো কিনো ব্যৱহাৰ কৰিবলৈ দিলে দুটামান ভেকচিন দি তই কৰোণা জমা কৰি থলে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিয়া নাই এবছৰ গৰুৱে খালে এবছৰ ৰিজাল্ট পৰীক্ষা নোহোৱাকৈ ৰিজাল্ট দিলে দুবছৰ বিহু গোৱা নাই এইবছৰ বিহু গাইছো অসমৰ ৰাইজ জীয়াই থাকিব লাগিব গণপুখুৰীয়ে বিহু পাতিছে 3 দিনৰ ভিতৰতে একে ৰাতিৰ ভিতৰতে পেণ্ডেল পাতিছে অসমখন শুৱনিকে ল'ব পাছৰখিনি ল'ৰা ছোৱালীক বিহু শিকাই দিব নহ'লে আমাক বিদেশীয়ে একেবাৰে হাঁহিব নহ'লে বিদেশীয়ে আমাক একেবাৰে হাঁহিব জয় আই অসম। এতিয়া কৰোঁ হেল্ল' হেল্ল' ক'ত আছা সুস্মিতাৰ ঐ গৰু বিহু নুধুৱালা তোমাৰ ঘৰত গৰু নাই নি কপুতা আছে কপুতাত নোৱাৰিছ গৰু কেনে বিকিলি ঐ গৰু কাণ ফালি পিন্ধাই দিলে হিমন্ত চোৰে নিয়ে বুলি সেইকাৰণে কপুতাকে গা ধুৱালি হেল্ল' সুস্মিতা এইবোৰ কথা বাদ দিয়া ক'ত আছা তুমি ফ্ৰিজৰ মানে গা ধুবা নাইকেলে মানে মুখ ধোৱা মই তোমাক ভাল পাই আছো মিছা কথা নকবা আছে গৰু নেৰাহাল তাৰ বেছি পালচালে ভাল এইখন যিখন চৰকাৰ পাতিলো এইখন চৰকাৰ চকাতকৈ মই কৈছোঁ পঞ্জাৱ হাউচ খোৱাতকৈ ক'ৰবাত বাম মাটি এটা কোমাই থকাই ভাল হেল্ল' সুস্মিতা দেউতাক ফোনটো দি দিয়া দেউতা সুস্মিতাক মই আঙুঠি পিন্ধাই থৈছোঁ আপুনি গম পাই নাপায় মই কলেজত পিন্ধালোঁ হেডমাষ্টাৰজন মোৰ লগত বৰ ভাল আজিকালি স্কুলতো মোবাইলত মেছেজ চলেতো তুমি অনলাইন জানানে তুমি অনলাইনত মই আমাৰ ঘৰলৈ পিঠা পঠাইছিলা নি বগা পিঠা আহিলে তেল পিঠা নাহিলে তোমালোকৰ মায়ে বোলে চিৰা পিঠা খুন্দিব নাজানে হেনো এইবাৰ হেনো বেপাৰী দিয়া চিৰা খালা হয় জানো
অ সেইবোৰ চিয়া আকৌ পতানো গুচি আহে ভাল লাগিলে সুস্মিতা আছে গৰু নেবাহাল তাক কৈছে পালচালে ভাল তোৰ বাপেৰৰ লগত কথা পতাতকৈ এই তাহানি হেডমাষ্টৰ জীয়েকজনী পটোৱাই ভাল ধন্যবাদ বেয়া নগ'ল 15 মিনিট দিছিলে ভাল লাগিছে আশা ৰাখিছোঁ কমিটি বক্সত আশা ৰাখিছোঁ এয়া শুনক কি এখন বাইকৰ মাত মই সুস্মিতা ঘৰলৈ লৈ গৈছোঁ বুলেটৰ মাত তাৰমানে সিমন্তে তেলৰ দাম বঢ়াই হোটেলত পাওঁতে তেলখন বন্ধ হৈ থাকিলে 100 টকা তেল ভৰাইছিলোঁ 10 টকা নভৰালোঁ 100 টকাটো মবিল ভৰাবলৈহে নভৰালোঁ তাৰমানে যোৰহাটৰ পৰা মই বেলেগত যাব নোৱাৰোঁ এয়া শুনক গাভৰু ছোৱালী ষ্টাইল তুমি জিন্স পেণ্ট কেলে পিন্ধিছা নিপিন্ধিবা এপেণ্ডিছ হ'ব নিপিন্ধিবা দেই হোটেলৰ চাহ যিমান গৰম তোমালে মোৰ সিমান গৰম ঠাণ্ডা পানী যিমান ঠাণ্ডা খাওঁ তোমালে মোৰ সিমান ঠাণ্ডা ঐ কৰোণা চীনলৈ আহিছে চীনলৈ যা হিমন্ত দা শুনিলে হিমন্ত দা মই দাদা বুলিয়ে কৈছোঁ আপোনাক মন্ত্ৰী যেন নালাগে আপুনি ফেচবুকত জনাই দিব মই ফেচবুকৰ মানুহ আৰু মই অনলাইনৰ মানুহ মই এতিয়া মোবাইলত আছোঁ আৰু কিছুদিনৰ ওচৰত মই দেখাবে দ্বিতীয় খণ্ড বনাবলৈ গৈছোঁ হিমন্ত দা আপুনি কেছ দিলেও কেছ দিব হিমন্ত দা এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো কাহানিকৈ দিব যদি দিব নোৱাৰে মই কাইলৈ দি দিওঁ নি এই যিখিনি ছোৱালী দৰালে সোমাম বুলি বাচ্ছা আছে তাৰমানে সিহঁতি মোক খাটি আছে আৰু যিখিনি ডেকা ল'ৰাই মদ পানী খোৱা নাই শিখৰ খোৱা নাই সিহঁতি মোক কমপ্লেইন কৰি আছে হ'ব হিমন্ত দা আপুনি মাজুলী দলংখন বনাব লৈছে নেকি এই বগী দলংখন চেল্ফি মাৰোঁতে লৰাই খালি এইখন দলং ডুপ্লিকেট নকৰিব দেই এইখন মই আকৌ আধা প্লেঞ্চ কৰোঁতে মই নাই বাৰু খালি উদ্বোধন মই যিদিনাখন ফিনিচিং টাইমত দিম সেইদিনা মই থাকিব লাগিব এয়া শুনক খোলৰ মাত আনে খোলৰ বনাই মই মুখত বজাইছোঁ 6 ইণ্ডালো স্লেক 6 ইণ্ডালো স্লেক Sasaki Gentalo Black, Taki Gentalo Black, Taki Gentalo Black. Oh, Black Salakis, 6 Indalo Slack, Black Taki Gentalo Black, Taki Gentalo Black, Black is skip, Black is skip, Black is skip, Black then Blacks. Edo Hono Kukuzane Natit Kose Honego. That's hey. তেতিয়া পোৱালিবিলাকে এয়া ছাগলজনে ঘনীয়েকক কৈছে দুকু 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 পেঠাটোৱে কৈছে দুকু 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 তাৰমানে মই কোমল ঘাঁহ খাব নোৱাৰোঁ এয়া শুনক প্ৰশ্ন সুধিছোঁ আপোনালোকে গোটেই ৰাইজে কওক আজি গণপুখুৰী ৰাইজে কওক বিহু ইয়াত জাহাজো আছে মই জাহাজলৈ নমস্কাৰ জনাইছোঁ জাহাজেও কব পাৰিব লাগিব বিহু প্ৰথমে ক'ত হৈছিলে সকলোৱে কব পাৰিব লাগিব কওক মই এতিয়া মঞ্চত আছিলোঁ মঞ্চ জুবিনে নিছিলে বিহু প্ৰথমে ক'ত গাইছিলে প্ৰথম বিহু গাইছিলে ৰিহাৰ্চেল কৰিছিলে পথাৰত আৰু গছৰ তলত দ্বিতীয় প্ৰশ্ন মই সুধিছোঁ এজনী গাভৰু ছোৱালীক সুধিছোঁ বিহু নাচিবলৈ আহোঁতে কাৰ সহায় লৈ জীয়াই বিহুলৈ ওলাই আহিব লাগে কাৰ সহায় লৈ বিহুলৈ ওলাই আহিব লাগে এজনী গাভৰু ছোৱালীক সুধিছোঁ যিমানখিনি গাভৰু ছোৱালী আছে কোৱা পাৰিব নাই নোৱাৰে হাতে কিনা সময় নাই 5 মোক 15 মিনিটে দিছে হা নোৱাৰে প্ৰথমে মা দেউতাক প্ৰণাম কৰিব লাগিব 2 নম্বৰ ঢুলীয়াক ক'ব লাগিব যে দাদা মই যাম এতিয়া আহিলে ডেকালৰ প্ৰশ্ন ডেকালৰ বোলে কোৱা তোমালোকে পঢ়িবা শুনিবা নে নাই অসমখন ধ্বংস কৰিবা
দিছা 15 মিনিটে মই আহিছিলোঁ 1 ঘণ্টাৰ কাম কওক ঐ ভাইটিহঁত ডেকা ল'ৰাহঁতে কোৱা তাৰমানে তোমালোকে পঢ়িবা শুনিবানে নাই অসমখন ধ্বংস কৰিবানে নাই অসমখনৰ কাৰণে কান্দিবা কোৱা কোৱা এতিয়া অসমৰ কাৰণে কান্দি লাভ নাই হিমন্ত চাকৰি দিব নোৱাৰে এতিয়া জাজসকলক আকৌ মই জাজ যিজন জাজ আছে নমস্কাৰ কৰিছোঁ সেৱা কৰিছোঁ জাজক সুধিছোঁ অঁ নাই নি মই এনেই গাই আছোঁ তেতিয়ালৈকে মই সুধিবলৈ বিচাৰে জাজ কৰিলেই নহ'ব টেবুলত বহিলেই নহ'ব মই কচনলৈকে পঢ়ি MA পঢ়িছোঁ মই কচনতে 3বাৰ ফেইল কৰিলোঁ পাছ কৰি পেলাই MA পঢ়িলোঁ উল্টাকৈ পঢ়িছোঁ মই এতিয়া কমিটি বক্সক এটা কথা সুধিছোঁ আজি যে লাষ্টৰ বিহু পাতিছে কিহৰ কাৰণে লাষ্টৰ বিহু পাতিবলগীয়া হ'ল ঢেৰ সময় আছিলে দেখোন কমিটি বক্সক কেলে লাষ্টত পাতিবলগীয়া হ'ল কাইলৈ কাটি সেইটো কথা নহয় বিহুত কাৰো মন নাই তাৰমানে 6জন মানুহে 7জন মানুহ ইয়াত লাগি আছে ইঘুপাই কৈছে বিহু পাতক কিন্তু কোনো ইয়াত কোনো ডনেশ্যন দিয়া মানুহ নাই আজি কমিটি বুলি ইমান ডাঙৰ মানুহ এখন গুহাই দিয়া নাই মাত্ৰ আহিছোঁ মিটি চেনেলত এজন বিকলাংগ মানুহক এখন গুহাই দিয়া নাই তথাপি অসমীয়া সমাজখন ভাল পাওঁ অসমীয়া বন্ধু বান্ধৱক ভাল পাওঁ অসমীয়া সমাজখন ভাল পাওঁ গতিকে আহিলোঁ কিন্তু আপোনালোকৰ পলম হৈ গ'ল দিয়া এজন চকুত দেখা মানুহ ইমান দেৰি ৰাখিব লাগিছিলে ধন্যবাদ আশা ৰাখিছোঁ কমিটি জীয়াই থাকক আৰু দৰ্শক জীয়াই থাকক ল'ৰা ছোৱালী উন্নত হওক শিক্ষাবিদা ভাল হওক এতিয়া যেনেকৈ বিহু হৈছে 5 বছৰ পাতিব হওক আৰু কিবা ডনেশ্যনৰ কথা আপোনালোকে পাতিব নাই মোৰ লগত যোগাযোগ কৰিব জুবিন মোৰ লগত ভাল আৰু হিমন্তও মোৰ লগত ভাল দেই যদি ডনেশ্যনৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব খালি মই এতিয়া চকু নাই গতিকে এই চকুটো নাই গতিকে মই দুখীয়া কিন্তু আৰু 2 বছৰ মই টিভিলৈ গৈ আছোঁ এবছৰ টিভি গৈ আছোঁ এই গান গাইছোঁ ঐ ৰূপহী ৰূপহী আয়ৈ স্কুট আহিবা বটালি মিডিয়াম চাইডৰ ছোৱালী ঐ দামী গাড়ী নহ'লে পতাব নোৱাৰি চেণ্টেলত চাকৰি নাই হাত ঘড়ী নাই মোৰ হাতত নাই হাত ঘড়ী ভাগ্যত নাই চাকৰি কিনো যে মই কৰোঁ যি লাগে তাকে দিম সোণে ৰূপে দিম মাছৰ চিতল খাবা চব্জি পটল খাবা ফ্ৰিজৰ পানীয়ে গা ধুবা সকলো বস্তু ভিতৰতে পাবা মুতিব লাগিলে চৰিয়া পাবা চিলিণ্ডাৰ মুখৰ আগত পাবা মোক গালি নাপাৰিবা গোটৰ ধান ল'বা কেলেংকাৰী নোসোমাবা তুমি মোক ডাইভৰ্চ 2 দিনত নিদিবা ঐ খোল খালি তই মোৰ তেজ খালি তই জিন্সৰ পেণ্টটো পিন্ধি কালি মুতিব নোৱাৰিলি ধন্যবাদ এইটো বিয়া নাম ৰাম কৃষ্ণ দৰা হৈ ওলাই যাম ৰাম কৃষ্ণ কইনা খুজিবলৈ হৰি মূৰৈ 14খন গাড়ী লৈ মই তামোল কাটিব জানানে দৰা মেছে জানানে অসমীয়া সমাজ উৱনি ল'ব পাৰিবানে দেশৰ হান্দাল বুজানে লুৰা মূল্য বুজানে মৰমীয়াল দাদাক পা আমাৰ সমাজ লবানে অসমানি তুতিলে হিমন্তই হেলে পিন্ধালে মুখৰ মেচখন কলৈ গ'ল ইলেকশ্যনৰ টাইমত লুকাই গ'ল পঞ্জাৱ চাউল শুৱনি মিঠাতেলে তুলনি 200 টকা মিঠাতে কেনেকে গিয়েক চলিবা কোৱাটাত কিন্তু নাথাকিবা
মাইকী মাৰণ বুজিবা অত্যাচাৰ নকৰিবা ভালকৈ পুহিবা ঐৰা এজনী এটালৈ থাকেহে ঈশ্বৰে চজিলে এদে হাজানানে ভৰসা নাই সুস্মিতা জানাহে গৰু মৰে লতা লাগি হিমতই মৰে কথা লাগি এই পেণ্ডেল মৰিছে ৰাইজৰ লাগি হৰিহে এইটো মই এটা আশীৰ্বাদ গাঁৱলীয়া হাৰি ৰাম ভাল বোলে পেট খুলি ভকত নীতি নিয়ম কৰ্ম কৰিছে এই দিয়া কোমল চাউলকেইটা খায় ৰসগোল্লাটো পালে খায় এই দিয়া কোমল চাউলকেইটাকে নাখায় আজিকালি ভকতক মোহন্তক দিলে তাল আৰু বামুণক দিলা টিলিঙা মই কাকো ঘৃণা কৰা নাই গোসাঁইকো ঘৃণা কৰা নাই খালি আশীৰ্বাদহে কৈছোঁ কল আজিকালি কাপে দিলে পকাব পাৰি আৰু নপতা চালি পতাব পাৰি নিসিজা কচু মই সিজাব পাৰোঁ চৰণে কাকতি মিলাব তেজু শক্তি কক ভক্তি পকক ৰবীন্দ্ৰ দোকানৰ মানক ঘনীয়ে গোটৰধালে গ'ল যেনে তেনে কৰ্মভাগ কৰিলে গোটৰধা আহি মেনজা ঘৰত বহি আছে চৰণে কাটি সমস্ত কৰাইছে কলিতা টেন চচ আৰু কাকডোঙা গু এদিয়া গাখীৰ এই বাঁহবাৰী গাখীৰ ইয়াতে কৰ্ম কৰাইছে গগুৰি মাছক গগুৰি মাছ আৰু বিলাহী চিলাই এখন গদগদীয়া ভাজি মচুৱে চচুৱে এখন গদগদীয়া তাত চৰণে কাটিলে নামতি পাতিকে ভোজনী চোজনী গ'লে পেট কৰিব গ'লে লাহেকৈ বহা হৈছে এটোপোলা খাবলৈ দিওঁ এটোপা লৈ ল'ৰাই ছোৱালীয়ে গোটেইখন গুৰ কাটে কুকুৰে মেকুৰে গোটেইখন গুৰ কাটিছে চৰণে কাটিকে কলিতা টেন চচো পাইছে দোকানীও পাইছে এখনো কয় তেওঁলোকে 3 ঘণ্টা পাছতে যাতে কেইখন খোৱালি বুলি বদনাম গাব লাগে হাৰে এইটো পইড নিজে বনাইছে 3 কা বনিয়া জাতীয় পতাকা নীলাকাশত নাচে আজিকালি নামঘৰ মানুহ গোট নাখায় ওৱান চপতে গোট খাই থাকে দিয়ে গণিকাত কক লগাই গোটৰ মেঞ্জা আহে দিয়ে আকৌ ভাত খাবলৈ নাপায় গোটৰ মেঞ্জাৰ কাৰণে ঘনীয়াকৈ পইচা জমা দিয়ে কলেজৰ কি কওঁ দেহা অশান্তি অসমখন খেলি মেলি হ'ল ভূপেন হাজৰিকাই অসম ধ্বংস কৰা কথাটো আজি খাপ খাই গ'ল কলেজৰ কি কওঁ দেহা অশান্তি মনৰ খেলি মেলি লাগে আজি এই মঞ্চটো ৰাইজলে মোৰ আশীৰ্বাদ কিছুমান থাকে অতি লগা আখনি অতীত বাগে নীতি নিয়মবোৰ ল'বা লোকেল চলাবোৰ নাখাবা আপকাইলে খবৰ দিবা আপকাইবোৰ আজিকালি যিবোৰ হ'ল পুলিচৰ পৰা পইচা লৈ যায় উগ্ৰপন্থী মেলি দিছে তাতো কোনো গেনগুৰু নাই প্ৰশাসন কিন্তু মেলি দিছে তাতো খেলি মেলি নাই ড্ৰাগছ কেইটামান ধৰি দিছে যে তাতো গান্তি নাই অত সময় কথাখিনি অতিমধ্যে নীতি নিয়মত থাকক এই আজি মঞ্চটোত যিমানখিনি মানুহ আছে সকলো উভয় বাস কৰক ধন্যবাদ কেইমিনিট হ'ল আৰু কেইমিনিট আছে হেল্ল' ক'ত আছা মই এনেই কান্দিছোঁ ক'ত আছা ঐ মই দিয়া জিন্স পেণ্টটো হ'লে নাই ঐ গুৰুহা লগা চেণ্ডেলযোৰ হ'ল বোকা মৰাযোৰ হ'ল ঐ মই যে কালি কচ মাছ এটা দেউতাই খালে নাই তোৰ বাপে এডালে অইলত কৰে মই আকৌ অইলৰ ইঞ্জিনিয়াৰ খালি তোৰ বাপে ডাইৰেক্ট মৰা পৰা মই সপোনত পাওঁ এই ৰচিছ না তহঁতৰ বাপে যিকেইটা দৰমহা পায় হ আমাৰ কুকুৰে বেছিহে ভাত খায় আমাৰ ঘৰত গোবৰণীয়া গাড়ী আছে আকৌ চফাই কৰা মেচিন আছে কাপোৰ ধোৱা মেচিন আছে মোৰ গেটেত লিখি থোৱা আছে দুখীয়া ঘৰলৈ নোসোমাই বুলি মোৰ গেটেত লিখি থোৱা আছে হেল্ল' সুস্মিতা তোক বৰ ভাল লাগে চাহ তোৰ নিচিনা কালা তোৰ কালাটো আপেলৰ নিচিনা তই ফ্ৰিজৰ পেনে গা ধুবি এই বিবল চাবল সানিবি মোলৈ মাম চানে ৰাখিবি হয় ন আমি দুটাই গৈ ডিব্ৰুগড়ত বা গুৱাহাটীত আমি চবডালা ঘৰত থাকিম ফেলেক ল'ম ফেলেক ফেলেক বুলেটত উঠাই লৈ ফুৰিম এই হেল্ল' প্ৰেছাৰক দিওকচোন প্ৰেছাৰ মই লো প্ৰেছাৰ কৈছোঁ গেছ তই ক'ত আছ বেটেনীয়া ফোনটো দি দিওঁ বেটেনীয়া এই খাস্তাটো কালি বাপেক মৰিলে নি নিমকি দি দিওঁ নিমকি
ঐ জেলপি তই বোলে বৰ পকোৱা হয় জানো ঐ বুনিয়াক দি দেখোন ভুজিয়াক লগতে আছে দিদে ঐ মই ভিনিয়াই কৈছোঁ তই ভাল মই গেষ্টিকে কৈছোঁ লো পইচা ককাই ভালকৈ থাকিবি ফূৰ্তি বনাই থাকিবি অসমত মিছা কথা নকবি অসমখন আৰু কিছুদিন বিদেশীয়ে ল'ব তই মোক এৰি নিদিবি দেই আছে গ'লো নেবা হালটা গছি পাল চাল লোৱাই ভাল গাভৰু ছোৱালী পতাতকৈ দুজনী ছাগলী পোহাই ভাল হয়নে ৰাইজ এতিয়া আকৌ 3টা প্ৰশ্ন সুধিছোঁ